নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপত্ৰ গোহাঁইৰ আজি বিয়া গতিকে কইনা হৈছে এয়া তেওঁ নিজৰ ঘৰৰ বিয়াৰ ৰিসেপশ্যনৰ দিনা এনেদৰে নিজকে সজালে আৰু তেওঁক মেকআপ কৰিছিলে মেকআপ আৰ্টিষ্ট বৈদশ্ৰী গগৈয়ে হয়তো সকলোৱে জানেই আচলতে খুব বেছি ধুনীয়া লাগিছিল খুব ধুনীয়া মেকআপ কৰিছিল আৰু লগতে ইফালে আচুৰ্য বৰপত্ৰ গোহাঁইৰ সখী আছিল নীল আকাশ সকলোৱে হয়তো গম পাইছে আৰু এয়া তেওঁ ধুনীয়াকৈ নোৱাইছে ধুৱাইছে আৰু তেওঁ কইনা আনিবলৈ যাবলৈ কিদৰেনো সাজু হৈছে তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু কোন কোন সেলিব্ৰিটি আছে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু আপোনালোক যদিহে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব যাতে মোৰ এনেকুৱা ধৰণৰ সেলিব্ৰিটি নিউজবোৰ চাই থাকিব পাৰে